पुष्पा 2 मूवी में जो नदी में चलती फेसबुके लाखपति करिले एजन मेकानिকক এটা ভিডিঅ'ৰে আইফোন প্ৰ মেক্স 4টাকে কিনিবলৈ হৈছে সক্ষম সেই টকাৰে হাজিলে সপোনৰ ঘৰখন নাম তেওঁৰ ইমদাদ ৰহমান পেছাত এজন ইলেক্ট্ৰনিক মেকানিক কিন্তু পুষ্পা 2 হলনি কৰিলে তেওঁৰ জীৱন ধৈৰ্য সহ্য কষ্টৰ ফল যে সদায় মিঠা হয় এয়া এক জ্বলন্ত উদাহৰণ মই এইবিলাক টেকনিক্যাল মেকানিক্যাল এইবিলাক কাম বহুত আগৰ পৰা কৰো আৰু কেতিয়াবা আমি কোনোবা বস্তু জানিবৰ হলে আমি গুগল বা ইউটিউবত সাৰ্চ কৰো কেতিয়া মোৰ মনত আহিলে যে মই এইবিলাক ভিডিও নবনাও কিয় বহুত মানুহে মোৰ ভিডিও চাব পাৰে বা মোৰ ভিডিওৰ পৰা কিছু শিকিব পাৰে আৰু এতিয়াৰ পৰা মই ছ'চিয়েল মিডিয়াত আহিছো আৰু ভিডিওবিলাক দিব আৰম্ভ কৰিছো মানুহে বহুত সহায় পাইছে বহুত জায়গা তেনেকুৱা হয় বাটে ঘাটে মানুহে মোক পায় আৰু কয় আপোনাৰ দাদা ভিডিও এইটো দেখিছো দেখি পেলাই মই এইটো বস্তু ঠিক কৰিছো তেতিয়া মোৰ মনত আৰু বহুত ভাল লাগিছিল আৰু মই আৰু সাহস পাইছো তেতিয়াৰ পৰা মই কন্টিনিউ কৰি গৈছো আগতে মানে মেকানিক্যাল কামত ইমান পইচা নাই কোনো মতে আৰু চলিব পাৰো আৰু এতিয়াৰ পৰা মই ছ'চিয়েল মিডিয়াত আহিছো অলপ কিছুমান টকা মানে উপাৰ্জন কৰিব পাৰিছো মাহেকত আৰু যোৱা সপ্তাহত মোৰ এটা ভিডিও 100 মিলিয়ন ক্ৰছ কৰি গৈছে মই ভবাই নাছিলো মই এজন সৰু ক্ৰিয়েটাৰ আৰু এজন অসমৰ ক্ৰিয়েটাৰ হৈ মানে ইমান 100 মিলিয়ন কেতিয়া মই সপোনতো ভবা নাছিলো কিন্তু আজি এই ভিডিওটো 132 মিলিয়ন ভিউ হৈ গ'ল আৰু বহুত ভাল লাগিছে আৰু এক্সাইটেড হৈ আছো আৰু মোৰ এটা সপোন পূৰণ হ'ব মোৰ এটা সপোন আছিল মোৰ এখন ঘৰ বনাম আৰু যেটো ঘৰ মই অলপ বিটি বনাই ৰাখিছিলো আৰু এই কামটো এতিয়া মই মানে সম্পূৰ্ণ কৰিম এই যেটো ভিডিওৰ পৰা মই টকা অলপ পাম সেইখিনি দিয়ে এটো মানে গাইডলাইন্স নপৰে যে ৰুলত নপৰে আমি আৰ্নিংটো কম কিন্তু মোৰ ঘৰখন হৈ যাব মোৰ সপোনৰ যিখন ঘৰ আছিল সেইখন কমপ্লিট হৈ যাব